পবিত্ৰ হ'বৰ কাৰণে গংগাত গৈ গা ধুব নালাগে। ভাল মানুহ হ'বলৈ বেলেগ একো কৰিব নালাগে। ভাল ব্যক্তি হ'বৰ কাৰণে এটাই কৰিব লাগিব, সেইটোৱে হৈছে বিজেপিত জইন কৰিব লাগিব। বিজেপিত জইন কৰাৰ আগত ৱাশ্বিং মেচিনত যেনেদৰে তেখেতলোকে পৰিষ্কাৰ কৰি ল'ব, সকলোবিলাক দাগ নাইকিয়া হৈ যাব। তাৰে এটা উদাহৰণ দিলে ৱেষ্ট বেংগলৰ যিজন শুভেন্দু অধিকাৰী আছিলে, তেখেতৰ এটা কেছ আছিলে যে 5 লাখ টকা তেখেতে অন কেমেৰা ঘোষ লৈছিলে আৰু সেই বাতৰি প্ৰচাৰ কৰিছিলে ভাৰতীয় জনতা পাৰ্টিৰ মেইন ইউটিউব চেনেলত, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইটো নিজ মুখেৰে প্ৰচাৰ কৰিছিলে যে অধিকাৰী এটা ঘোষখোৰ মানুহ। কিন্তু সেই মানুহজনক এতিয়া বৰ্তমান সময়ত বিজেপিৰ পৰা ৱেষ্ট বেংগলৰ মুখ্যমন্ত্ৰী হয়। মানে কি বুজাইছে? বিজেপিত জইন কৰাৰ লগে লগে মানুহজনৰ চৰিত্ৰ ভাল হয়, মানুহজন ভাল মানুহ হৈ পৰে। মানে বিজেপিৰ ৱাশ্বিং মেচিনত এনেধৰণে মানুহজনক পবিত্ৰ কৰা হয় যে সেই মানুহজন দ্বিতীয়বাৰৰ বাবে তেখেত ভাল হৈ থাকে। গতিকে আপোনালোকে ভাবক, যিটো দলত এনেধৰণৰ গুণ্ডা, এনেধৰণৰ ঘোষখোৰ, এনেধৰণৰ দালালি জড়িত হৈ থাকে, আৰু সেই দলটোৱে কয় যে দুৰ্নীতিমুক্ত এখন দেশ গঢ়িব, ভ্ৰষ্টাচাৰ নোহোৱা এখন দেশ গঢ়িব। কোনবিলাক মানুহে কয়? যিবিলাকে নেকি ঘোষ লৈ পেলাই আগতে ৰাখি থৈছে। ধন্যবাদ।